মেডাম, মই ঘৰৰ সকলো কাম কৰি দিলোঁ আৰু যদি কিবা বাকী আছে তেনেহ'লে অকণমান চাই দিয়কহিচোন। হয় নেকি বিমলা? নাচাওঁ দে, তই যেতিয়া আৰু সকলো ঠিকমতে কৰিছই মইনো কেলৈ চাব লাগে। তেনেহ'লে মেডাম মই এতিয়া গৈ থাকোঁ। ঠিক আছে, এতিয়া যা বাৰু, কাইলৈ সময়মতে আহিবি কিন্তু। হ'ব মেডাম, মই কাইলৈ সময়মতে পামহি। ৰবিচোন বিমলা, তই এইবোৰ পলিথিনৰ ঠোঙাত কি বান্ধি লৈছ? মানে মেডাম সেইবোৰ যোৱাকালি ৰাতিয়ে ভাত। মোৰ ল'ৰা ছোৱালীকেইটা ভোকতে আছে, ভালদৰে একো খাবই পোৱা নাই, সেইকাৰণে ঠোঙাটোতে বান্ধি লৈছিলোঁ সিহঁতলৈ বুলি। মেডাম, ভাতখিনি আপোনাক দৰকাৰ হ'ব নেকি? আপুনি যদি কিবা কামত লগায় তেনেহ'লে মই ভাতখিনি লৈ নাযাওঁ। দৰকাৰ মানে তোৰ ল'ৰা ছোৱালীকেইটাই এইবোৰ ভাত খাবনে? কিয় নাখাব মেডাম, খাব। এইখিনি ভাত যদি নি সিহঁতক দিওঁ সিহঁতে বৰ ফূৰ্তিত খাব। এইখিনি ভাতৰ কথা বাৰু বাদেই দিলোঁ, সিহঁতকেইটাইতো 2-3 দিন বাঢ়ি ভাত থৈ দিলে সেয়াকো খায়। তাৰ তুলনাততো এইখিনি বহুতেই ভাল ভাত। ঠিক আছে, তোৰ ল'ৰা ছোৱালীয়ে যদি খায় তেনেহ'লে লৈ যা, সেইবোৰনো মই কি কৰিম। মেডাম, আৰু এটা কথা কওঁ, আপোনালোকৰ যদি ভাত পানী বা যিকোনো খোৱা বস্তুৱেই নহওক কিবা যদি ৰখে তেনেহ'লে ফ্ৰিজতে থৈ দিবচোন, মই সিহঁতলৈ লৈ যাম। এনেই আকৌ পেলাই দিব নালাগে, মোৰ পোৱালীকেইটাই খাব। মানে সিহঁতে এনেকুৱা বস্তু খাই নাপায় নহয়। আপোনালোকে যিমান ধুনীয়াকৈ বস্তুবোৰ খায়, যিমান ভাল ভাল বস্তু খায়, সিহঁতে সেইবোৰ কেৱল দেখিহে পাইছে, খাই পোৱা নাই। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত ক'তনো ইমান ভাল ভাল খাদ্য খাবলৈ পাব সিহঁতে। শাকে পাতে খাওঁতেই যায়, কেতিয়াবাহে কাটচিত দাইল অকণ দেখা পায়। হয় নেকি? ঠিক আছে তেনেহ'লে থৈ দিম বাৰু। কিন্তু তইতো মোক আগতেই ক'ব পাৰ এইবোৰ কথা। ইমান দিনে ইমান ভাল ভাল বস্তুবোৰ এনেই পেলনি গৈ আছে, সিহঁতেই খাবলৈ পাৰিলে হয়। ক'বলৈ পাৰোঁ, কিন্তু ভয়হে লাগে মেডাম। আপোনালোকে যদি মই অলপ বেছিকৈ সুবিধাবাদী বুলি ভাবে তেনেহ'লে কি হ'ব? তাতে কি হ'ল? তই জানো আমাৰ ঘৰত কাম কৰিয়ে তোৰ সংসাৰখন চলাই থকা নাই? তোৰ পৰিয়ালটোক জানো তই পোহপাল দি থকা নাই? আমাৰ ঘৰৰ বস্তু তই নাখায় বা তোৰ পৰিয়ালটোৱে নাখায়, কোনে খাব? বেলেগে খাব আহিব নেকি? মেডাম ঠিক আছে, হ'ব দিয়ক, আজিৰ পৰা আপোনালোকৰ ঘৰত যি বস্তুৱে ৰখে তাকেই থৈ দিব, মই লৈ যাম সিহঁতলৈ। ঠিক আছে হ'ব দে, মই তেনেহ'লে এতিয়া গৈ থাকোঁ মেডাম। আপোনালোকে ভাতকেইটা বাঢ়ি খাব, বাঢ়ি থৈ দিলে আকৌ ঠাণ্ডা হৈ যায় নহয়, চাহ বহাও দেৰি কৰিব, সেইকাৰণে মই গৈ থাকোঁ। মই ভাতকেইটা বাঢ়ি খাবলৈ পাৰিম দে, তই যা গৈ যা। ঠিক আছে মেডাম। অ' বা, মা কিমান সময়ত আহিবনো? মোৰ বৰ ভোক লাগিছে। ভাইটি, তোক দেখোন মই অলপ আগত চাহৰ লগত ভাত কেইটামান খুৱাই উঠিছোঁহে, আকৌ ভোক লাগিলেই নে? বাতিটোতে কেইটামান ভাত দিছ, সেইকেইটা ভাতে কিবা পেট ভৰাই নেকি? সঁচাকৈ দেই, তই বেছিখন আনি অকণমান পঢ়চোন, মা আহিলে কিবা এটা নানিব জানো তোলৈ? আনিব বুলি জানো, সেইকাৰণেতো তোক সুধি আছোঁ, মা কিমান সময়ত আহিব বুলি। মা আহিলে এনেই গম পাবি নহয়। তোৰ যদি ইমানেই ভোক লাগিছে তেনেহ'লে বাতি এটাতে পিঠাগুড়ি কেইটামান আৰু নিমখ অকণ পানী অকণ দিওঁ, তাকেই খাই ল। খাই লৈ কিন্তু পঢ়িব লাগিব, সেনেকৈ এনেই দুষ্টামি কৰি ফুৰিলে নহ'ব, মাৰ আগত কৈ দিম মই। পঢ়িম দে, আগতে কিবা এটা খাবলৈ দে, পেটত ভোক লাগি থাকিলে কেনেকৈ বা মানুহে পঢ়িব পাৰে? সঁচাকৈ দেই, দুখীয়াৰ ভোক বেছি, সেইটো কথা একেবাৰে সঁচা কথা। আকৌ কিনি দমাই থাকিব কেলেই লাগে? সেইবোৰ পিন্ধি পুৰণা কৰি লোৱাচোন। কিছুমান এনেকুৱা মানুহ আছে, ভাল কাপোৰ এযোৰ পিন্ধি পোৱা নাই, যাৰ তাত আছে সি মূল্য বুজি নাপায়, আৰু যাৰ তাত নাই সি এযোৰকে সদায় পিন্ধি থাকে। তুমি আমাৰ ঘৰত কাম কৰা সেই বিমলাকে চোৱাচোন, তাই একেযোৰ কাপোৰকে সদায় পিন্ধি আহে। তাইয়োতো মন যায় বেলেগ এযোৰ কাপোৰ পিন্ধিবলৈ, কিন্তু নেপালেনো বেচেৰীজনীয়ে কি কৰিব? আৰু তুমি পাইছা কাৰণে তুমি মূল্যই বুজি নোপোৱা। তুমি মানে কি ক'ব বিচাৰিছা? মই কি কৰিব লাগে? তুমি বেলেগ একো কৰিব নালাগে, তোমাৰ আলমাৰীৰ পৰা 2-3যোৰমান কাপোৰ উলিয়াই সেই বিমলা বাইক দি দিবা, বুজিছা? ইমান ফটা চিঙা কাপোৰবোৰ কেনেকৈ পিন্ধি আহে, একেযোৰ কাপোৰকে সদায় পিন্ধি থাকে। তুমি যদি নিদিয়া তেনেহ'লে ব'লা, তোমাক মই বজাৰলৈ লৈ যাওঁ, বিমলা বাইৰ কাৰণে 2যোৰমান কাপোৰ লৈ আহিবা। তোমাৰ ওচৰে পাজৰে থকা দুখীয়া মানুহবোৰক, অভাৱী মানুহবোৰক নিজ হাতে কিবা এটা কেতিয়াবা দি চাবাচোন, তুমি মনটোত কিমান শান্তি পোৱা চাবা। মোৰ তাত থকা কাপোৰবোৰ বিমলা বাই বেয়াও পাব পাৰে, সেইবোৰ অকণমান পুৰণি হৈ গৈছে নহয়। বিমলা বাই কাইলৈ দোকানলৈ লৈ গৈ নিজেই পচন্দ কৰি কিনি ল'বলৈ দিম, পইচাটো আমি দিম বাৰু। হেৰি কৰোঁ নেকি, মই যে এই কাপোৰযোৰ মোৰ কাৰণে আনিছোঁ, এই কাপোৰযোৰকে দি থৈ আহোঁ নেকি? বিমলা বাই দেখোন ফুৰিবলৈ যোৱা কাপোৰেই নাই, ভাল কাপোৰেই নাই দেখোন। দিয়া, তোমাৰ যদি দিবলৈ মন গৈছে দিয়া, তোমাৰ যি ভাল লাগে তাকে কৰিব পাৰিবা। কিন্তু মই তোমাক এটা কথা কওঁ, তুমি যি কামেই নকৰা কিয় দেখাবলৈ নহয়, তুমি ভালৰ কাৰণে কৰিবা। বুজিছোঁ, মই এই কাপোৰযোৰ বিমলা বাইকে দি দিম। মোৰনো কি আৰু, ইমানবোৰ কাপোৰ আছেই, সেইবোৰকে পিন্ধি পুৰণি কৰি লওঁ, তাৰপাছত আকৌ নতুন ল'ম। দুইটাই খাই লৈ একদম পঢ়াত বহ, একো যাতে কাজিয়া পেচাল নকৰ। হ'ব মা। অ' মা, সেইবোৰনো তুমি ক'ত পালা? ইমান ধুনীয়া লাগিছে খাই, এইবোৰ ধনী ধনী মানুহবোৰে খায় ন? মালিকৰ ঘৰৰ পৰা আনিছোঁ, মেডামক কৈছোঁ তেওঁলোকৰ আৰু যদি এনেকৈ বস্তু ৰখে তেনেহ'লে থৈ দিবলৈ কৈছোঁ,
তহঁতে এতিয়া খাই থাকিবলৈ পাবি আৰু এইবোৰ। বিমলা, অ' বিমলা। মেডাম আপুনি আহক আহক। হয় মেডাম, আপুনি সেনেকৈ মোক ঘৰলৈ খেদি আহিছে যে, মই কিবা ভুল কৰিলোঁ নেকি? নকৰিবলগীয়া কিবা কৰি থৈ আহিলোঁ নেকি? নাই নাই বিমলা, তেনেকুৱা একো কথা নহয়। মই মানে এই কাপোৰযোৰহে তোক দিবলৈ আহিছিলোঁ। কিন্তু বাইদেউ, এই কাপোৰযোৰ দেখোন আপুনি আপোনাৰ কাৰণেহে আনিছিল, মোক আকৌ কেলৈ দিছে? মোৰ মানে বহুত কাপোৰ আছে আৰু এই কাপোৰযোৰৰ দৰকাৰ মোতকৈ বেছি তোকহে, সেইকাৰণে কাপোৰযোৰ মই তোকে দিছোঁ। তই আকৌ মোক বেয়া নাভাবিবি, মোৰ মনটোৱে যি কৈছে মই তাকেই কৰিছোঁ। মোৰ আলমাৰীত এতিয়াও বহুত কাপোৰ আছে, যিবোৰ কাপোৰ মই নিপিন্ধাকৈ থৈ দিছোঁ, সেইবোৰকে মই পিন্ধি শেষ কৰোঁ। তোক এযোৰ নতুনকৈ কিনি দিছোঁ, তই আকৌ মোক একো বেয়া নাভাবিবি। আৰু এওঁ কৈছে আমাৰ দুইজনীকে কাইলৈ বজাৰলৈ লৈ যাব বোলে, তোক দুযোৰ তিনিযোৰমান কাপোৰ কিনি দিব আৰু তোৰ পোৱালীকেইটাৰ কাৰণেও কিনি দিব। আৰু তোৰ যদি কিবা বেলেগ প্ৰয়োজন আছে, কিবা বস্তু যদি অভাৱ হৈ আছে, তেনেহ'লে তই কাইলৈকে কিনি ল'ব পাৰিবি। ল, এতিয়া এই কাপোৰযোৰ ল। ধন্যবাদ মেডাম, আপুনি আৰু মালিক বহুত ভাল মানুহ। ভগৱানে আপোনালোকক মংগল কৰক। মইনো আপোনালোকক কি দিম, কেৱল আশীৰ্বাদহে দিব পাৰিম। ভগৱানে এই পৃথিৱীখনৰ সকলো বন্ধ কৰা মানুহকে আপোনালোকৰ দৰে মালিকনী দিয়ক। সঁচাকৈ আপোনালোক বহুত ভাল মনৰ মানুহ। বিমলা, আমিতো এইবোৰ তোৰ কাৰণে এইটো কাৰণে কৰিছোঁ যে তই আমাৰ ফেমিলিৰ এজন মানুহ, তোক আমি আমাৰ ফেমিলিৰ সদস্য বুলি ভাবোঁ। এনেইনো আমি বেলেগৰ কাৰণে কেলৈ কৰিম এনেকুৱা? তোক আমি নিজৰ ঘৰখনৰে এজন সদস্য বুলি ভাবোঁ, সেইকাৰণেহে কৰিছোঁ। তই আমাৰ ঘৰত কিমান কাম বন কৰ, আমাৰ কাৰণে ভাত পানী ৰান্ধ, আমাৰ কাপোৰ কানি ধুৱ আৰু ঘৰ দুৱাৰ চাফা কৰ, কিমান কাম কৰ। কিন্তু তোৰ কাৰণেনো আমি কিডাল কৰিব পাৰিছোঁ, সেইকাৰণে এইখিনি কৰিছোঁ। আজিৰ পৰা এইবোৰ ফাটা চিগা কাপোৰ পিন্ধি নাথাকিবি, বুজিছানে? ভাল কাপোৰ পিন্ধি থাকিবি। ঠিক আছে মেডাম, মই তেনেহ'লে গৈ থাকোঁ। কাইলৈ যাবি কামলৈ? যাম মেডাম, নিশ্চয় যাম। চোৱাচোন, এই কাপোৰযোৰ ভাল লাগিছেনে? ভালেই লাগিছে, কিন্তু দামটোহে অকণমান বেছি। ইমান দামী কাপোৰনো এতিয়া কেলৈ ল'ব লাগে? দৰকাৰ আছে কাৰণেতো লৈছোঁ আকৌ, এনেই লোৱা নাই নহয়। তোমাক মই লোৱাৰ কাৰণে বেয়া পোৱা নাই, কিন্তু তোমাৰ আলমাৰীত গডৰেজত যে ইমানবোৰ কাপোৰ পৰি আছে, সেইবোৰ কাপোৰ দেখোন তুমি এদিনো পিন্ধা নাই। সেইবোৰ নিপিন্ধাকৈ আকৌ